সকলোকে নমস্কাৰ জনাই মোৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এই ভিডিঅ'টো আচলতে জুবিন গাৰ্গৰ ওপৰত। যদি কিবা ভিডিঅ'টোত ভুল বকা যায় বা কোৱা যায় তো ভিডিঅ'টোত আপোনালোকে ক্ষমা কৰি দিব। তো আৰু ভিডিঅ'টো শেষলৈকে চাব, এইটো অনুৰোধ থাকিলে আপোনালোকৰ ওচৰত। তো চাওক ভিডিঅ'টো। হয়, আমি ইমান দিনে ভাবি আহিছিলোঁ যে জুবিন গাৰ্গৰ আচলতে পানীত পৰি মৃত্যু হৈছিল, কিন্তু এতিয়া লাহে লাহে পোহৰলৈ আহিছে যে জুবিন গাৰ্গক হয়তো বিষ খুৱাই হত্যা কৰা হৈছে। হয় গাইজ, শুনি আচৰিত লাগিছে হয়নে? মোৰো প্ৰথম অৱস্থাত এনেকুৱাই লাগিছিল, কিন্তু এইটোও সত্য যে জুবিন গাৰ্গক আচলতে বিষ খুৱাই হত্যা কৰা হৈছিল। কোনে কৰিলে এই ঘটনাটো, কিহৰ কাৰণে কৰিলে? তো এই ভিডিঅ'টো চালে আপোনালোকে সকলোখিনি গম পাব যে কিহৰ কাৰণে জুবিন গাৰ্গক আচলতে বিষ খুৱাই হত্যা কৰিব লগা হ'ল। কাৰণে এনেকুৱা কাম কৰিলে। জুবিন গাৰ্গক আচলতে অসমৰ মানুহে ভগৱান বুলি মানিছিল, আৰু সেই মানুহজনক আচলতে কিছুমান টকাৰ লোভত হত্যা কৰা হ'ল। আৰু এতিয়া কিয় লাহে লাহে সেই কথাবোৰ উলিয়াই দি আছে? শেষৰজ্যোতি গোস্বামীক কৈছো এই কথাটো। শেষৰজ্যোতি গোস্বামী প্ৰথম অৱস্থাত কৈছিল যে জুবিন গাৰ্গৰ হেনো পানীত পৰি মৃত্যু হৈছে, আৰু এতিয়া লাহে লাহে খবৰ শেষৰজ্যোতি গোস্বামীয়ে কৈ আছে যে জুবিন গাৰ্গৰ পানীত পৰি মৃত্যু হোৱা নাই, বিষ খুৱাই মৃত্যু কৰিছে জুবিন গাৰ্গক। এইটো কথা কিন্তু শেষৰজ্যোতি গোস্বামীয়ে চিআইডিৰ আগত কৈছে। আৰু এতিয়া লাহে লাহে শেষৰজ্যোতি গোস্বামীয়ে কৈ আছে যে সেই যিখন ক্ৰুজত আছিল আৰু সেই ক্ৰুজখনত আচলতে চিচি কেমেৰা লগা আছিল, আৰু বিভিন্ন ধৰণৰ সেই ভিডিঅ' বিলাক চালে আপোনালোকে গম পাবই সেই সময়খিনিত চবৰে হাতে হাতে মোবাইল ফোন আছিল। আৰু সেই ইমান ফুটেজবোৰ ক'ত গেলা? এতিয়া শেষৰজ্যোতি গোস্বামীয়ে কৈছে যে সিদ্ধাৰ্থ শৰ্মাই বোলে ধমকি দিছিল যে সেই ভিডিঅ' বিলাক আচলতে মানে দিব নালাগে আৰু, গম পাইছেনে? শেষৰজ্যোতি গোস্বামীয়ে প্ৰথম অৱস্থাত কিয় নকলা যে জুবিন গাৰ্গক আচলতে বিষ খুৱাই হত্যা কৰা হৈছিল? ইয়াৰ আৰু যিখন ইয়টত মানে সেই দ্বীপটোলৈকে গৈছিল জুবিন গাৰ্গ আৰু লগত কেইজনমান, তো সেই ইয়টখনে আচলতে এক্সিডেণ্ট কৰিব খুজিছিল সিদ্ধাৰ্থই চলাই নিয়াৰ বাবে মাজমতীয়াত তুলুং ভুতুং কৰিছিল ক্ৰুজখনে, আমি গম পোৱা মতে। আৰু সিদ্ধাৰ্থ শৰ্মাই কিয় এই ক্লিপবোৰ মানে যিবোৰ ফুটেজ আছিল সেই ফুটেজবোৰ দিব কিয় মানা কৰিলে অসমৰ মিডিয়া? নিশ্চয় তাৰ আঁৰত আছে কিবা, সেইকাৰণে মানা কৰিলে, নহলে চব পোহৰলৈ আহি যাব। সেইটো কাৰণে বুজিছে নে? তো ইয়াৰ আঁৰত কিন্তু অকল সিদ্ধাৰ্থ শৰ্মাই থাকিব যে শ্যামকানু মহন্ত থাকিব, ইয়াৰ আঁৰত কিন্তু বহুত ডাঙৰ মানুহ আছে যিটোৱে মানে কেছটো মানে ডিষ্ট্ৰয় কৰিব চেষ্টা কৰি আছে। এনেকৈ হলে নহব কিন্তু দেই, আমাক উচিত ন্যায় লাগে, গম পাইছে নে? উচিত শাস্তি দিয়ক দোষীক, আৰু দোষীক সেইজন মানুহক বিচাৰি উলিয়াওক যিজনৰ কাৰণে এই ঘটনাটো ঘটিছে আচলতে, গম পাইছে নে? অসমৰ পুলিচ সিহঁতক বিচাৰি উলিয়াওক, যিজন মেইন নায়ক এই ঘটনাটো ঘটাৰ কাৰণ, যিজন মেইন নায়ক সেইজনক বিচাৰি উলিয়াওক, আৰু অসমৰ ৰাইজে গতাই দিয়ক সেই মানুহখিনিক, গম পাইছে নে? যিখিনি দোষীটো শাস্তি পাব লাগিবই। আৰু এই শেষৰজ্যোতি গোস্বামী জুবিন গাৰ্গৰ লগত যেতিয়া এই ঘটনাটো ঘটিছিল সেই সময়খিনিত শেষৰজ্যোতি গোস্বামী তাতে আছিল, আৰু শেষৰজ্যোতি গোস্বামীয়ে প্ৰথম অৱস্থাত কৈছিল যে জুবিন গাৰ্গৰ হেনো পানীত পৰি মৃত্যু হৈছিল, আৰু সেই পানীত সাঁতুৰিব নোৱাৰা ভাকুৰি পৰিছিল, আৰু সেই সময়খিনিতে তেওঁৰ মিল্কি বেমাৰটো আহি পৰিছিল। আৰু এইটোৱে আছিল মোৰ এটা সৰু ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে বা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক এটা কৰি দিয়ক, আৰু অতি সোনকালে দোষীক বিচাৰি উলিয়াওক, এইটোৱে অসম চৰকাৰৰ ওচৰত আহ্বান জনালো। তো আজিলৈকে ভিডিঅ' এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে কৈছোৱে আগতে, তো কৰি দিব। বাই বাই।